44A আণ্ডাৰত কৰিবলৈ মই প্ৰথম এইটো চেষ্টা কৰিম আগৰ দিনত যিমান কৰিছে কিন্তু ৰিজলিউশ্যনটো কোনো লৈ যোৱা নাই পাৰ্লিয়ামেণ্টত সেইকাৰণে মইতো প্ৰথম ৰিজলিউশ্যনটো লৈ যাম এইটো প্লেচ কৰিম আৰু নম্বৰ 2 আমাৰ 6 শিডিউল যি হ'লেও অটোনমাস ষ্টেটটো 6 শিডিউল paragraph 20 মতেহে হ'ব 20 অধ্যায় মতেহে হ'ব সেইকাৰণে 6 শিডিউলটো আমি ষ্ট্ৰং কৰিবলৈ যিমান পাৱাৰ হেৰুৱালে এতিয়ালৈকে সেই পাৱাৰবোৰ আকৌ আনিবলৈ মই চেষ্টা কৰিম আৰু লগতে আমাৰ ইয়াত যিমান ট্ৰাইবেল মানুহ আছে কাৰণ 6 শিডিউলটো ট্ৰাইবেল এৰিয়া বুলি কৈছে এইটো কাৰ্বি এৰিয়া বুলি কোৱা নাই কুকি এৰিয়া বুলি কোৱা নাই খাসী গাৰো ডিমাসা এৰিয়া বুলি কোৱা নাই শাম এৰিয়া বুলি কোৱা নাই ট্ৰাইবেল এৰিয়া সেইকাৰণে গোটেই ট্ৰাইবেল মানুহ একেলগতে কাম কৰিবলৈ ইউনাইটেড হ'বলৈ মই চেষ্টা কৰিম সেইটো আৰু লগতে এতিয়া অলৰেডি ক'লো যে কাৰ্বি আংলং KAC তো কিবা এটা কোনোবা এটা প্ৰপাৰ্টি নিচিনা হৈ গ'ল এইটো গানতো লিখা আছে যে দেখিছে যে এইটো কোনোবা কি ভঁৰালটো বোলে নিজৰ ভঁৰাল বুলি ভাবি লৈছে গানটো আছে আজিকালি এইটো কোনোবা ডাঙৰ ছিংগাৰ এইটো বনাইছে নিজৰ ভঁৰাল বুলি ভাবিছে সেইটো আমি পাৰ্চনেল সামৱানছ প্ৰপাৰ্টি বুলি ভাবে এইটো আমি আঁতৰাই দিম আৰু হিলছ পিপল সকলোৱে আমি ষ্টেক হোল্ডাৰ এইটো ক'লো অলৰেডি একেলগে থাকিব লাগে লগতে মনত ৰাখিব অসমৰ খিলঞ্জীয়াসকলৰ এইটো আমি ভালকৈ চাম কাৰণ তেওঁলোকৰ তেতিয়া 1951ৰ চেন্সাছতো তেওঁলোকৰ 4% আছিলে 4%ৰ ভিতৰত তেওঁলোকৰ ল'ৰা ছোৱালী বহুত হৈ গ'ল এতিয়া সেইকাৰণে তেওঁলোকৰ এই খিলঞ্জীয়া অসমীয়া সকলৰ কাৰণে আমি ভালকৈ চাম এখেতসকলে যাতে একো দুখ নাপায় সেইটো আমি কৰিম আৰু লগতে আদিবাসীসকলকতো আমি অসমত থকা তেতিয়া সময়ত ব্ৰিটিছসকলে তেওঁলোকক আনিছিল তেওঁলোকে নিজে অহা নাই ইয়াত কিছুমান জাতি বুলি ক'ব লাগে সম্প্ৰদায়ে নিজে আহে আমাৰ মাটি কাঢ়ি লৈ যাবলৈ বা অকুপাই কৰিবলৈ দখল কৰিবলৈ আহে কিন্তু আদিবাসীসকলে মাটি দখল কৰিবলৈ অহা নাই তেওঁলোকক আনিছিল সেইকাৰণে আদিবাসীসকলক আমি চাম আৰু নম্বৰ 2 ইকনমিক মাইগ্ৰেশ্যন ইয়াত অসমৰ পৰা বা কাৰ্বি আংলঙৰ পৰা অসমৰ পৰাও হৈছে বেলেগ বেলেগ ঠাইলৈ দহালৈ গৈছে কাটাৰলৈ গৈছে এই মিডল ইষ্ট লৈ গৈছে আৰু চেন্নাই কি কয় বেংগালোৰ দিল্লী মহাৰাষ্ট্ৰ লৈ বহুত তালৈ মাইগ্ৰেট হৈছে এই মাইগ্ৰেট কিহৰ কাৰণে মাইগ্ৰেট হৈছে প্ৰথম কথা কুৱেশ্যনটো কিহৰ কাৰণে মাইগ্ৰেট হৈছে মাইগ্ৰেট হোৱা কাৰণটো হৈছে ইয়াত ইকনমিক অপৰচুনিটি ছিকিউৰিটি একো নাই সেইকাৰণে আমি I will stop economic migration of indigenous people. Indigenous, not only Karbis. They, itu monot rakibo. Ohomia, Khilonjia hokolar, karone itu sinta kora hoise. I will provide viable alternative for their economic security. Economic security ya thakiboi lagibo. Jodi, sailo, oino manutu ya ahi pelai economic security pai. আমাৰ মানুহে নাপায় তাৰ মানে আমি মেনেজমেণ্টটো ঠিক হোৱা নাই গভৰ্ণমেণ্টটো ঠিক হোৱা নাই আমি তেওঁলোকক বাহিৰৰ পৰা অহাসকলক ইকনমিক পাৱাৰ একেবাৰে দিব ইকনমিক ফেচিলিটি একেবাৰে দিব নালাগে বুলিও কোৱা নাই আমি কিন্তু আমাৰতো যিটো আমি দুখীয়া মানুহ ইয়াত তেওঁলোককতো আগতে প্ৰথমতে নহয় প্ৰথমতে তেওঁলোককহে দিব লাগিব এইটো আমি কৰিম আৰু নম্বৰ 3 KAC টো ফান্ডটো বহুত আছে কিন্তু ইকনমিক
এক্টিভিটিজ প্ৰমোট কৰিবলৈ ইণ্ডিজেনাছ খিলঞ্জীয়াসকলক ইকনমিক এক্টিভিটিজ ইকনমিক বেনিফিটটো দিবলৈ এক্টিভিটিজটো দিবলৈ আমাৰ টকাটো চাফিচিয়েণ্ট আছে যথেষ্ট আছে কিন্তু সেই আমি এই ফাণ্ডটো যাতে সকলোৱে আমি ইয়াত খিলঞ্জীয়াসকলে আৰু শিডিউল ট্ৰাইবসকলে যাতে পায় আদিবাসীসকলে পায় সেইটো আমি ভালকৈ চাম এইটো আৰু ক'লো অলৰেডি এতিয়াতো কোনোবা মিনিষ্টাৰ MP